ওকে স্টুডেন্ট তোমালোকক মই আজি পঢ়াম যেহেতু আমাৰ যিবোৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী এটা এটা বিশেষ প্ৰবলেম হয় যেনেকৈ তোমালোকৰ প্ৰবলেম হৈ থাকে ইংৰাজী পঢ়োতে তাত বহুতখিনি স্পেলিং মিস্টেক হৈ থাকে প্ৰনাউন্সিয়েচন মিস্টেক হৈ থাকে এইবোৰ আমি কিছু ৰুল চাম আজি ফাৰ্স্ট ক্লাছ চাম স্পেলিং ৰুলৰ কেতিয়াবা চাবা কিছুমান শব্দৰ শেষত কি থাকে টি ইউ আৰ ই থাকে বহুত শব্দ দেখি পাবা টি ইউ আৰ ই এর প্ৰথম ৰুল এক নম্বৰ ৰুলত পঢ়িম আমি যদি কোনো এটা শব্দৰ শেষত টি ইউ আৰ ই আছে তাৰ প্ৰনাউন্সিয়েচন হয় সাৰ কৰিবা কি বুলি কৰিবা সাৰ টি ইউ আৰ ই থাকিলে কি পঢ়িম আমি সাৰ বুলি কয় হয় যদি एग्जांपल দি চাও আমি লিখিব পাৰো এন এ টি ইউ আৰ ই এটো কি পঢ়ম নেচাৰ আৰু চাও পাৰো আমি ফিউচাৰ এফ ইউ টি ইউ আৰ ই ফিউচাৰ তো হেকত কি আছে তো টি ইউ আৰ ই আছে তো প্ৰথম ৰুল পালো যদি কোনোবা এটা শব্দৰ হেকত টি ইউ আৰ ই থাকে তাৰ প্ৰনাউন্সিয়েচন হয় সাৰ হ'ব ফিউচাৰ নেচাৰ আৰু কি আছে বাৰু কালচাৰ কালচাৰ আমি কব পাৰো নহয় জানো কালচাৰ সি ইউ এল টি ইউ আৰ ই তেতে কেতিয়া আমি ইয়াৰ প্ৰনাউন্সিয়েচনটো বেলেগ কৰিব নালাগে হেকত কি আছে টি ইউ আৰ ই আছে সাৰ কালচাৰ ওকে স্টুডেন্টস আৰু এটা নিয়ম চাও আমি এটো প্ৰথম নিয়ম চালো এদিনত শিকা সম্ভৱ নহয় লাহে লাহে শিকি যাম আমি কেতিয়াবা চাবা স্পেলিং লিখি দিছো এন আই জি এইচ টি এটা আমি সকলে নাইট বুলি পঢ়ো নহয় জানো হয় এতে কথাটো হল নাইট এতে যে নাইটটো লিখো আমি এন আই টি এইটো নাইট বুলি পঢ়িব পাৰো ইয়াত যে জি এইচ আছে জি এইচ টু প্ৰনাউন্সিয়েচন হোৱা নাই এটো বহুত শব্দ আছে নাইট যদি আয়ৰ পিছত জি এইচ থাকে এটো কোনো প্ৰনাউন্সিয়েচন নহয় যেনেকৈ নাইট লিখিলো কেতিয়াবা চাও পাৰো আমি ব্ৰাইট বি আৰ আই জি এইচ টি ব্ৰাইট এতে সোয়া এই আয়ৰ পিছতে জি এইচ আছে ব্ৰাইট পঢ়োতে আমি জি এইচ টু প্ৰনাউন্সিয়েচন হৈছে না হোৱা নাই হয় নাই ব্ৰাইট পঢ়িছো আমি ইয়াত জি এইচ কোন ধৰণৰ প্ৰনাউন্সিয়েচন হোৱা নাই এইটো এটা ৰুল আয়ৰ পিছত যদি জি এইচ লেটাৰ দুটা থাকে তাত জি এইচ টু প্ৰনাউন্সিয়েচন নহয় এটো আমি এৰি দিব লাগে ব্ৰাইট চালো নাইট চালো আৰু কি আছে সাইট চাও পাৰো সাইট এস আই জি এইচ টি সাইট তো এটো মনত দেখিবা আয়ৰ পিছত জি এইচ থাকিলে এটো প্ৰনাউন্সিয়েচন নহয় আৰু এটা ৰুল চাম আমি কেতিয়াবা চাবা কলেজ কলেজ এতে কেতিয়াবা কি হয় আমাৰ জি ই জিয়ে কেতিয়াবা আমাৰ ঘ সাউন্ড ওলাই কেতিয়াবা ঝ সাউন্ড ওলাই এটো সকলোৰে কনফিউজন হৈ থাকে জিয়ে কেতিয়া ঘ প্ৰনাউন্সিয়েচন কৰিব কেতিয়া ঝ প্ৰনাউন্সিয়েচন কৰিব এটো প্ৰবলেম আজি দূৰ হ'ব কলে যদি জিৰ পিছত ই লেটাৰটো থাকে তেতিয়া তাৰ প্ৰনাউন্সিয়েচন হয় ঝ প্ৰনাউন্সিয়েচন হ'ব যেনেকৈ ইয়াত কি আছে কলেজ হয় নাই কলেজত কি আছে জি ই এটো আমি কলেজ খোৱা নাই কলেজ জি ই থাকিলে কি হয় ঝ হয় আৰু কি আছে যেনে লিখিব পাৰো কেজ হেকত কি আছে জি ই জিৰ পিছত ই আছে আৰু জিৰ পিছত যি ই থাকে তাৰ প্ৰনাউন্সিয়েচন হয় ঝ হ'ব তো ইয়াত ঘ নহয় ইয়াত কি হৈছে আমাৰ প্ৰনাউন্সিয়েচন ঝ কেজ